মাথা বেয়া গিটা এয়া মেইন হোলি স্পেশাল হোলি আছে ফাগুয়া हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज आपलोगक देखाब गई आसो आमार लखीमपुर डेली मार्केटर माने होलिर कारणे प्रस्तुति केनेकुवा। गतिके बोलक आमी भिडिओটো प्रथমৰ পৰা আৰম্ভ কৰোঁ আৰু আপোনালোকে শেষলৈকে চাই থাকিব। বাকি মোৰ আগৰ ভিডিঅ'কেইটা যোনসকলে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান ধুনীয়াকৈ মোক সঁহাৰি জনোৱাৰ কাৰণে। বাকি বলক এতিয়া আমি ডেইলি মাৰ্কেটৰ হোলিৰ কিছুমান পৰিৱেশ দেখাম আপোনালোকক, মানে কিমান বস্তু আনিছেনো, ভিৰ কেনেকুৱা মানুহ, সকলোখিনি দেখাই আছোঁ বলক। আৰু ইয়াত দেখিছেনে দোকানৰ পূৰা ফ্ৰণ্টে মানে সন্মুখত পূৰা ফাকুৱা পাণ একদম সকলো উলিয়াই থৈ দিছে। মই গোটেই দেখাই আছোঁ, ভিতৰলৈ সোমাই যাম, চাই থাকক জিম। আৰু এয়া মাৰ্কেটৰ ভিতৰত পূৰা চুবিৰ ষ্ট'ৰ হয়, চুবিৰ ষ্ট'ৰত চাওক মাল। আৰু দাদাৰ পৰা কিছুমান কথা জানিম বাৰু কেনেকৈ কি দি আছে, চাই থাকক। দাদা বহি আছে ধুনীয়াকৈ। কওক হোলীৰ কাৰণে স্পেচিয়েল কি আছে? হোলী স্পেচিয়েল হোলি স্পেশাল হোলি আছে ফাগুয়া পাম ধুনীয়া তোমাৰ এইবিলাক হোলী স্পেচিয়েল নেকি? মাস্ক চুলিটো ক'ত? চুলি আহি আছে ন? মালবিলাক শেষ হৈছে, এতিয়া নতুন আহি আছে। চব হ'লচেলহে আপোনালোকৰ? খুলি আছোঁ। কেনেকুৱা দামত দি আছে? দুইটা ন? মিনিমাম দামত মজা। আৰু দেখাই আছোঁ আপোনালোকক, চাই থাকক। এই আমাৰ বাপন দা হাই দি দিয়ক, ভিডিঅ' কৰি আছোঁ ন আপোনালোকৰ হোলী স্পেচিয়েল দোকানত। এয়া মেইন আমাৰ তপস্যাই পূৰা উলিয়াই আছে মাল। হোলী ফাকুৱা কিনিলে অলপ চাই এটা দুটা ফিও দিব পাৰে, ঠিক নাই। এইটো হৈ গ'ল ডেইলি মাৰ্কেটৰ ওপৰৰ মাৰ্কেটটো। এতিয়া চাওক পূৰা হোলী বস্তু ইয়াত উলিয়াই থোৱা আছে, বস্তাই আছে। আপোনাৰ কোনোবাই নিবলৈ আহিব, ৰেট ভাল, কম দামত দি থকা হৈছে, হয় না মান্দা? ফাকুৱা আৰু পাম নিবৰ কাৰণে মানুহ পূৰা ভিৰ দিছে না, মাৰ্কেটত যাবলৈ জেগা নাই।